আমি যাব ওলাইছোঁ আমাৰ আঞ্চলিকত থকা এটা শিৱ মন্দিৰলৈ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, ওচৰতে। তাতে আজি শিৱৰ নাম আছে, আমি সেই নামতে যাবলৈ ওলাইছোঁ। আপোনালোকে চাই। হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল। মই শিখাই আপোনালোক সকলোকে মোৰ নতুন চেনেল শিখামণি ব্লগছ আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ এটা মন্দিৰলৈ। সেই মন্দিৰটো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, সোণাপুৰ এৰিয়াতে পৰে। এইটো এখন শিৱস্থান হয়। এই শিৱস্থানখনত নাম ধৰা হয়। এই নামবিলাক কিহৰ কাৰণে ধৰা হয়? পথাৰৰ যিহেতু খেতি বাতি কৰা যায় ন, খেতি বাতি ভাল হ'বৰ কাৰণে এই নামবিলাক ধৰা যায়, যাতে সকলো মানুহৰে খেতি বাতিবিলাক ভাল হয়, সকলো মানুহৰে উন্নতি হয়। সেই সকলো মানুহৰে উন্নতি প্ৰাৰ্থনা কৰিবৰ কাৰণে এই থানখনত বহুত আঞ্চলিকে মিলি নাম ধৰে। কমচে কম 7খন বা 9খন 11খন এনেকৈ বিজুৰীয়াকৈ মিলি মানুহবিলাকে নাম ধৰে, শিৱ নাম ধৰে। এখন শিৱস্থান হয় আৰু ইয়াৰ কাষৰ পৰিৱেশবিলাক মই আপোনালোকক দেখুৱাম চাওকচোন। এনেকৈ মন্দিৰটো পাহাৰৰ ওপৰলৈকে আছে। এনেকৈ চিৰি দি ওপৰলৈ উঠি যাব লাগে। ইয়াত বৰ্তমান নাম ধৰি থকা গৈছে আৰু মন্দিৰটো কলঙৰ কাষতে অৱস্থিত। আপোনাক মই কলঙৰ পাৰটো দেখাই আছোঁ। মানুহবিলাক আহি আছে মন্দিৰলৈ বুলি। নদী হয়, এখন নদী, কলং নদী। গোবৰ আছে চাবা। চাৰিওপাৰটো চাওকচোন কি দেখিবলৈ ধুনীয়া। এইখন মন্দিৰৰ সন্মুখতে ধুনীয়াকৈ নদী আছে। এতিয়া মই আপোনালোকক মন্দিৰৰ ভিতৰটো অলপ দেখুৱাবলৈ আমাৰ মন্দিৰৰ ভিতৰখিনি। এনেকৈ ইয়াতে পূজা অৰ্চনা কৰা যায়। আৰু এভাগ আমাৰ কালী মা মন্দিৰো ইয়াৰ ভিতৰতে আছে, তোমালোকক দেখাম। এয়া এনেকৈ, এয়াই আমাৰ শিৱ মন্দিৰ কলংপাৰৰ। সকলো গোপিনীয়ে নাম ধৰি আছে। ইমান বিস্কুট নেখায় নহয়, বেলেগক কি দিব। ইমান বিস্কুট নিদিয়ে।
হাল্লা নকৰিবা ভাত দি খাবা বেছিকৈ খালি আপোনালোকেও চাই দিয়ক বাইদেউ মন্দিৰৰ ৰান্ধনি ভোগৰ কাৰণে খিচিৰি বনাই আছে মামা বনাইছে লগ এটা বনাইছোঁ ৰ'ব মন্দিৰৰ এয়া খিচিৰি বনাই আছে পূজাৰ বাবে এয়া আমাৰ মামাই হয় ৰাইজৰ ৰান্ধনিও তাকেতো মাৰিছোঁ দিয়ক মাৰিছোঁ এয়া মন্দিৰৰ চাহ বনাই আছে ৰাইজে ইফালে চিনু বাইদেউ চাই দিয়ক আকৌ মুখখন উঠিছে উঠিছে এয়া আমাৰ নাম মন্দিৰৰ হা এয়া চিনু বাইদেউ দেই আমাৰ হহৰা কমৰকুচি গাঁৱৰ এয়া চিনু বাইদেউ আমাৰ চাহ বনোৱাত পুৰা ব্যস্ত হৈ আছে এয়া আমাৰ বৌয়ে হয় নীলি বৌ এয়া চব কমাৰকুচি নিবাসী এয়া বাই বাই দিছে বৌয়ে এইবিলাক চব বাইদেউৱে হয় অ' আইতা এইটো এয়া আমাৰ এগৰাকী বাইদেউ চাহ বনোৱা বাইদেউ নীলন্তী খুৰী অঁ উঠামগৈ এইয়া আইতাহঁতক নুঠালে নহ'বই বছৰ বছৰ ধৰি আমাৰ আইতাহঁতে তামোল কাটি আহিছে এইয়া অঁ এইয়া চবে ধেমালি কৰিছে এনেকৈ ভাল লাগে ধুনীয়া হৈছে ভাল হৈছে ভাল হৈছে এনেকৈ ওপৰলৈ উঠি যোৱা যায় চিৰিয়েদি ৰ'বা ইয়াতে আমাৰ মানে ভোগ খাই আছে নাচি আছা তলত নাম হৈ আছে এফালে এনেকৈ ৰাইজক খুৱাই আছে অঁ উঠাইছোঁ উঠাইছোঁ কমাৰকুচি স্পেচিয়েল ব্লগ বনাই আছোঁ ব্লগ এয়া ভোগ হয় খাবা দে মা টানা এজন নকৰিবা গায়ত্ৰী চোৱা আকৌ ছাবস্ক্ৰাইব কৰিবা দেই সেইপিনে হেপী বাৰ্থডে পৰি তোমাৰ আজি বাৰ্থডে মই গম পাইছোঁ ন আজি পৰি বাৰ্থডেটো ন হেপী বাৰ্থডে অঁ ধুনীয়া দিনত পৰিছে তাইৰ বাৰ্থডে আজি পৰি বাৰ্থডে উইচ কৰা তোমাৰচোন বান্ধৱী অঁ বাৰ্থডে খাব যাব তেতিয়াহে ক'ব বোলে এনেকৈ মন্দিৰৰ ওপৰৰ চাৰ্টত এনেকৈ খিচিৰি খুৱাই থকা গৈছে এতিয়া খুব ধুনীয়া পৰিৱেশ এটা এই দুজনী আমাৰ মাইনাৰে সৰু মাইনাৰে বান্ধৱী চাবা দেই ধূপকাঠি আছে অকণমান অকণমান ৰাইজক ভিডিঅ' উঠাইছোঁ দেই তেতিয়াহে এইবোৰ মনত থাকিব ন মানুহ নাথাকিলেও মনত থাকি যাব এইবোৰ দেখা পালে কেনেকৈ আমাৰ মন্দিৰৰ পূজা ভাগ উদযাপন কৰা যায় এইটো আচলতে শিৱ মানে যিটো শিৱৰাত্ৰি শিৱ পূজাৰ নাম হয় সেইটো শিৱৰ নাম নহয় এই নামবিধবোৰে ধৰে আঞ্চলিকে মিলি পেলাই মানে মানুহে যিহেতু খেতি কৰে নহয় জানো খেতিৰ যাতে খেতি ভাল হয় যাতে সকলোৰে খেতিবিলাক ভাল হয় খেতি পথাৰ ভাল হয় ভাল ফল পায় সকলোৰে মংগল হয় সেইবাবে এই আঞ্চলিকে মিলি 7খন 8খন 9খন এনেকৈ মিলি পেলাই ৰাইজে নামটো ধৰে সকলোৰে খেতি পথাৰ ভাল হ'বলৈ যিহেতু আমাৰ গাঁৱলীয়া জীৱন গতিকে গাঁৱত খেতি কৰিয়ে খাব লাগিব গতিকে এই খেতি বাতিখিনি ভাল হ'বলৈ বাবে এই পূজা ভাগ সকলোৱে পূজা অৰ্চনা কৰে বহুত মন্দিৰত আহি ভাল লাগিছে বছৰে বছৰে নামভাগ ধৰা যায় ন কওকচোন কেনেকুৱা লাগিছে এইটোলৈ চাব দেই কেমেৰাটোলৈ এইফালে চালে তেতিয়া কওক কেনেকুৱা লাগিছে ন কেনেকুৱা ভাল লাগে বোৱাৰী খোপা সুধিব দিছে দেই ভাল লাগিছে আমি বছৰে বছৰে নাম ধৰা ধুনীয়া লাগিছে আৰু কি কৰি থাকিলে ভাল লাগে
মোৰ বৌ হয়, বান্ধৱী নিচিনা বৌ হয়। আমি একেলগে আহিছোঁ মন্দিৰত আহোঁতে। এইফালে এজনী বাইদেউ আছে, আমি চব একেলগে মন্দিৰত আহিছোঁ। সেয়াই আৰু কেনেকুৱা পাইছে আপোনালোকে জনাবচোন চাই পেলাই। এতিয়া মই আপোনালোকক ওপৰৰ পৰা তললৈ কেনেকুৱা ভিউটো আপোনালোকক দেখাই আছোঁ গাইজ। আমাৰ মানে মন্দিৰটোৰ কাষতে একদম নদীখন লাগি আছে, কলং নদীখনৰ পৰিৱেশটো কেনেকুৱা আপোনালোকক মই এনেকৈ নদীখন একদম ওচৰতে, খুব ধুনীয়া এটা নেচাৰেল পৰিৱেশ মানে। এফালে চোৱা মা, এফালে চোৱা। এয়া আমাৰ সাগৰিকা, মোৰ ছোৱালী, সৰু মাইনাই ময়ে আহিছোঁ। ডাঙৰ বাবু আৰু ডাঙৰ মাইনা স্কুল গৈছে, যিহেতু স্কুল আছে মন্দিৰত। কিবা ক'বানে ধুনু? নকয় বোলে একো। তো এতিয়া আমি খিচিৰি খাই আছোঁ। চবেই খিচিৰি খোৱাত পুৰা ব্যস্ত। আমাৰ কমাৰকুছি গাঁৱৰ ৰাইজ। প্ৰসাদ লৈ খিচিৰি চিচিৰি খাই আহি আছোঁ লগত
এইফালে চাওক বৌ বৌ বান্ধৱীও একেলগে যাওঁ য'ত যাওঁ তো ব্লগছবিলাক চাব ৰাতুল ব্লগছ আছে মোৰ চাবা ব্লগছ বনাই আছোঁ ৰ'বা তো কেনেকুৱা লাগিলে ব্লগছবিলাক চাই পেলাই আপোনালোকে কমেণ্ট কৰি জনাবচোন এই আহিলোঁ মন্দিৰৰ পৰা ঘৰত আহি পালোঁ এতিয়া আহি ভালে লাগিলে মন্দিৰত যাই বহুত দিনৰ মূৰত মন্দিৰত গ'লোঁ শিৱ মন্দিৰত তাতে যাই খুব ভাল লাগিলে সকলো মানুহকে লগ পালোঁ গাঁৱৰখিনিতো আছেই লগতে ওচৰৰ গাঁওবিলাকৰ পৰাও মানুহ আহিছে বহুত দিন লগ পোৱা নাছিলোঁ সকলোকে সাগৰিকা যাব লগা হয় যিহেতু তাই সৰু হৈ আছে চব ভিডিঅ'তে প্ৰায় দেখাই পাব বহুত উৎপাতো কৰে য'তে ত'তে যায় তথাপিও লগত লৈতো যাবই লাগিব মাক যিহেতু নহয় জানো তো কেনেকুৱা লাগিলে ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে আপোনালোকে জনাবচোন কমেণ্ট কৰি লাইকটো কৰে তথাপিও কমেণ্ট কৰিলে বেছি ভাল লাগিব গতিকে কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব তেতিয়া আজিলৈ আহিছোঁ আকৌ লগ পাম অন্য এটি ব্লগত বাই বাই